কৰিলে বহুত মানুহে বহুত কথা কয় কিন্তু লাজ কৰিব নালাগে চালা পইচা দিবেনে নাই guys and welcome back to my YouTube channel কৌশিক লাইকাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে তো গাইজ আজি আমি কৰিম একদিনৰ কাৰণে চেলেঞ্জ এটা চেলেঞ্জটো হ'ল একদিনৰ কাৰণে আমি কাম কৰি চাম আমাৰ এই নিজৰ ঘৰটো বনাই আছে তো ইয়াৰে মানে এই দেখিছে ইয়াতে কাম কৰিম এতিয়া পুৰা একদম বালা চালাত আছোঁ তো বহুত দিনৰ মূৰত লগ পাই আছোঁ বহুতে মৰম দিলে বহুতে ভাল পোৱা দিলে চবে সুধি আছে কৌশিক দা লাইক ভিডিঅ' কৈ ব্লগ কৈ চ' গাইজ আজি এটা মানে ধামাকা ব্লগ হৈ যাব হ'ব যাইছে এনেকুৱা কষ্ট কৰিম আজি একদিনত এনেকুৱা কষ্ট কৰিম ভাত খাম ভাত দিব কামলাৰ দৰে তাৰপিছত পইচা লাষ্টত দিব চব দিব আজি চব কৰিম তো লাষ্টক লাগি চাই থাকক অ'কে তো চাই থাকক আমাৰ ফাৰ্ষ্ট কাম হ'ল ইয়াতে এইটো মাটি পেলোৱা মানে মাটিখিনি আচলতে হেৰি কৰি লৈছোঁ এই দেখা পাইছেনে আপোনালোক হাত ভৰাই দেখাই দি আছে এইটোৱে হ'ল এইটো মানে পানী দি আচলতে ঢিলা কৰি লৈছে তাৰপিছত মানে মাটিটো বহাবলৈ গৈছে তেতিয়া মানে লাষ্টত আৰু ফ্ল'ৰখন ভাঙি নাযায় তো ইয়াতে এইখিনি মাটি দিব লাগিব এনেকৈ মানে মাটি দিব লাগিব সেইকাৰণে আমি মাটি আনিব যাই আছোঁ তো চাই থাকক কাম কৰিলে বহুত মানুহে বহুত কথা ক'ব কিন্তু লাজ কৰিব নালাগে চালা ইউটিউবাৰ হৈছোঁ আকৌ লাজ নকৰোঁ একদম লাজ চাজ নাই মোৰ পূৰা একদম যি কাম ঘৰৰে কাম কিন্তু আজি একদিনৰ চেলেঞ্জ হিচাপে লৈছোঁ যিহেতু আমি দমৰাৰ দৰে একদম ঘুমি কিনে খাইহে থাকোঁ দিনটো মোবাইল টিভি থাকোঁ পাবজি খেলি থাকোঁ চ' আজি কাম কৰিম বাপেকে কাম কৰিম চ' গাইজ এনেকৈ পূৰা একদম ৰাস্তাইদি মানুহ যাই আছে চাই আছে চা মই কাম কৰিছোঁ কেনে এটা লেবেল এটা এনেকৈ দিব লাগিব চাই থাকক এৰে পিছত হৈছে আৰু এটা ডাঙৰ কাম এটা আছে তো চাই থাকক আমাৰ মানে এইটো মায়ে যে মোক হাজিৰা দিব হাজিৰা আৰু এতিয়া বনাই আছে আমাৰ কি এইটো মৎস্য শাক এইটো মৎস্য শাক বুলি কয় তো এইটো আমাৰ হাজিৰা খানা এইটো মানে জলপান বুলি কয় যে অসমীয়া ভাষাত তো এইটো আমাক দিব মায়ে বাৰু মানে যে দিব আৰু মানে বুজিতে পাৰিছে তো মানে সেইটোৱে হ'ল কি ৰাতিপুৱাৰ খানা দিব আমাক কামলা চাই থাকক বহুত এক্সাইটেড বহুত দিনৰ মূৰত ভিডিঅ' দি আছে না তামাম এক্সাইটেড আৰু এইবাৰ হৈ গৈছোঁ একদম কামলাৰ পূৰা ৰেডি একদম পূৰা একদম আজি হ'ব ধামাকা একদম কাম চাম কৰি কিনে আজি ফালাফালি কেনে এটা লুক লগাই আহিছে একদম সাঁচো তেতিয়া এটা মজা চাই টাইম লেপছ লগাই আছোঁ কিমান কাম কৰি আছোঁ আপোনালোকে দেখা পাব লাগিব না তো ইমানটো বৰিং কৰিব নোৱাৰোঁ চ' টাইম লেপছ এটা লগাই আছোঁ ধুনীয়া চাই তো চাওক কিমান কাম কৰিছোঁ চালা অলপমান মাটিতে সোমাই লৈছোঁ আৰু তো এইবাৰ নিব লাগিব বালা তো অলপ বালা নিব এইবাৰ অলপ মছলা মাৰা ট্ৰেইনিং লোৱা আৰু এইটো হ'ল মছলা মাৰা আৰু এইটো হ'ল আমাৰ মছলা আৰু এইটো দিব লাগিব আপুনি ইকা আৰু মানে ইকাত দিব লাগে ইকাৰ ফাঁকগিলাত দিব লাগে মানে একবাৰ মছলা মাৰি চাওঁ দেখ মছলা মাৰি দিওঁ আৰু এতিয়া আৰু অলপ মাটি আহিব যাম ইয়াতে বহি লৈছোঁ মাহ খাই আজি এনেকুৱা জোচ উঠি আছে বহুত দিনৰ মূৰত ভিডিঅ' বনাইছে না পূৰা জোচ উঠি আছে চাই দিব ঐ মাই চ' গাইছ এইবাৰ ইয়াতে মাটি ভৰোৱা হ'ব তো অলপ মাটি ভৰাই লওঁ নে কি হ'ল এক্সপাৰ্ট কামত তো সি কাম কৰিলে মজাকৈ তো মই অলপ হেল্প কৰি দিছোঁ তো গাইছে এইবাৰ আমাৰ
মায়ে অলপ ভিডিঅ' কৰিব, মই অলপ কাম কৰিম। তো ল'ৰাই কাম কৰা ভিডিঅ' মায়ে কৰিব, কেনে এটা বুলি কেনে এটা ছাপোৰ্ট কৰে মায়ে। তো এইবাৰ কৰি আছো দে আৰু নেকি দে আৰু অঁ বঢ়িয়া কৰি আছে। কৰিব লাগিব এইখিনি যাতে দাদাই পুৰা একদম পুৰা হেৰি কৰি দিছে, আহিছে মাটিখিনি, আৰু এতিয়া মানে আকৌ মাটি ফিল আপ কৰিব লাগিব। তো চাই আৰু এতিয়া বহুত বেছি ভাগৰ লাগছে, একদম পুৰা ফৌকে ল'ব লাগে। ধান চান বৈ গৈছে, এই চাওক গাইছ, এইখিনি আছিল, এইখিনি ঠিক কৰিলোঁ, আৰু দিব লাগিব, আৰু কাম কৰিব লাগিব। তো চাই যাওক অলপমান মাটিতে ৰেষ্ট কৰিলোঁ আৰু নেকি দেয়া। চ' গাইছ আহি যাওক মোৰ পিছফালে, এতিয়া অলপ ভাত খাওঁ, মানে বহুত বেছি ভোক লাগিছে, একদম পেটে একদম কোৰ ধুৰ কৰি আছে। তো মায়ে কিবা অলপ স্পেচিয়েল বনাইছে, মানে এতিয়া যিকোনো বনাওঁ একদম ইমান ভোক লাগিছে, চব বস্তু ভালেই লাগিব। সেইকাৰণে কাম কৰিব লাগে, কাম কৰিলে ভোক লাগিব, আৰু ভোক লাগিলে ভাল লাগিব ভাতকেইটা খাই কিনে। চ' গাইছ ব'লক এতিয়া মায়ে কি বনাইছে চাই লওক। চ' গাইছ বহুত মানে এতিয়া যি দেখোঁ সেয়ে খাব লাগিছে। কোনদিনা কল এনে ঘৰত পৰি থাকে, চ' এতিয়া কলে খাব লাগিছে, তো কল খাই লওঁ। তো গাইছ এনেকৈ হ'ল আমাৰ ৰাতিপুৱাৰ আহাৰৰ টাইম। আৰু দিছে আমাক কি দিছে চাওক, ভাত দিছে, তাৰপিছত আৰু ইয়াতে কিবা কটা সূত্ৰৰ কিবা শাক দিছে, তাৰপিছত আৰু এখন পাপৰ দিছে। কোনদিনাও এই খানাই খাওঁ, কিন্তু ইমান এটা টেষ্ট নালাগে। কিন্তু আজি যিমান কষ্ট কৰিছোঁ নহয়, একদম টেষ্ট একদম মুখত হাঁহি উঠিছে, আৰু কি ক'ম গাইছ, একদম ধুনীয়া লাগিছে খাই কিনে। চ' গাইছ ভাতখিনি খাই লওঁ, তাৰপিছত ইকা চাফা কৰিব লাগিব, এই চিমেণ্ট নিব লাগিব, তাতে মচলা মাৰিব লাগিব। তো লাষ্টক লাগি চাই থাকক আৰু দেই নেকি। চ' ভাত চাত খাই পূৰা ৰেডি হৈ ল'লোঁ, এতিয়া আহি গৈছোঁ কাম কৰিবৰ কাৰণে। আৰু এতিয়া আমাৰ ডিম্বে দাদা এইফালে কৰি আছে, মাটি বহাই আছে, এতিয়া পানী চানী দি কিনে চাওক কেনেকৈ মাতিব আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্টতে পানী চানী এনেকৈ দি ল'ব লাগিব, তাৰপিছত খান্দি কিনে আকৌ মাটিটো বহাই ল'ব লাগিব, তাৰপিছত তাৰ ওপৰত আকৌ মাটি দিব লাগিব, তাৰপিছত শিল বালা চিমেণ্টেদি ঢালাই কৰিব লাগিব। ঢালাই কৰি কিনে আকৌ এইবিলাক টাইলছ লগাই আপোনালোকে যি ইচ্ছা সেই হিচাপে লগাব পাৰে। তো ইয়াৰ পিছত মই এতিয়া কৰিম, এতিয়া আমি কৰিব লাগিব ইটা চাফা। তো 1 day চেলেঞ্জটো কৰিবই লাগিব, মানে এতিয়া আমি কৰিম ইটা চাফা। তো ব'লক, যিহেতু কামৰ ভিতৰত চব পৰে, তো এতিয়া মায়ে ক'লে কি ইটা চাফা কৰিব নালাগে। তো এইবাৰ ৰুম ইয়াতে আমি হালধি আৰু আদা, তো ব'লক গাইজ। আৰু ইয়াতে হ'ল এইখিনি আদাখিনি আমি ৰুব লাগিব ইয়াতে। তো ইয়াতে কৰিব আমি লাইন। তো লাইন আনা কৰাৰ কাৰণে আমি কোদাল আনি আছোঁ, কোদাল কৰি লাইন বনাই দিম, তাৰপিছত তাতে আদা ৰুই দিম। তো ব'লক গাইজ, মায়ে দেখিছে কেনেকুৱা ধুনীয়াকৈ এনেকৈ লাইনকৈ এনেকৈ আদা ৰুব লাগিব, তাৰপিছত এনেকৈ ৰুব লাগিব, এনেকৈ লাইন কৰি এনেকৈ ৰুব লাগিব আদাখিনি। তো ব'লক ৰুব লাগে দে, তেৰি কি কৰি থাকে আপোনালোকে। তো ব'লক আৰু এনেকৈ এটা ইটো এটা, তাৰপিছত এটা দিব লাগিব। জয় শ্ৰীৰাম। তো এনেকৈ এটা ৰুলোঁ, তাৰপিছত সেনেকৈ ৰুব লাগিব দেই। এতিয়া আহি গৈছোঁ আমি ইটাখিনি ব্ৰাছ কৰিব লাগিব। ব্ৰাছ মানে কি জানেনে, এইটো ইটা দেখিছেনে কেনেকুৱা লেতেৰা হৈ আছে, এই গ্ৰীণ কালাৰৰ এলগি টাইপ হৈ আছে নহয়, সেইবিলাকক গুচাব লাগিব যাতে আৰু পিছত লাগি ৱালখন বেয়া হৈ নাযায়। ত' সেইখিনি আমি এতিয়া গুচাম কাৰণে। ত' ব'লক এতিয়া আৰু এটা হৈ গ'ল, সেইখিনি আমি এতিয়া চাফা কৰিলোঁ। তো গাইজ আমাৰ ঘৰৰ মানে এইটো ঘৰ বনোৱা আছলি সেইফালে দেখিছেনে, সেইটো লেট্ৰিন বাথৰুম বনাই আছে। আছলি মটিভটো এইটোৱে যে এইটো এটা ভাড়া ঘৰ হ'ব, আৰু সেইটো এই কোনাৰ সেইটো মোৰ ৰুম হ'ব। সেইকাৰণে মই বেছিকৈ কষ্ট কৰি আছোঁ। সেইফালে লেট্ৰিন বনাইছে, বাথৰুম বনাই আছে, এতিয়া নতুনকৈ ভাড়া ঘৰ বনাই আছে। যদি কাৰোবাক ভাড়া ঘৰ লাগে এইখিনি অঞ্চলত, যদি মোৰ কাষত কোনোবাই চাই আছে, তো ভাড়া ঘৰ ল'ব আহিব পাৰে কৌশিক লাইকৰ ঘৰত। তো থেংক ইউ। তো আহিব পাৰে আৰু এইখিনি। তো এইখিনিও চাফা কৰি ল'লোঁ, তাৰপিছত আৰু অলপ কাম আছে, তাৰপিছত মায়ে দিব, দুপৰীয়াও হ'ল। তো মায়ে দিব ভাত। এতিয়া মানে মাজৰখিনি দেখুওৱা নাই দিয়কচোন আপোনালোকক, এই
বহুত লম্বা হৈ যাব নহয় ভিডিঅ'টো, সেইকাৰণে দেখা নাই। তো এতিয়া মাৰিব অলপ পিছত ভাত, তাৰপিছত আৰু চ' গাইছ ইটা চিটা মাজা হৈ গ'ল। এতিয়া আমি কৰিম অলপ গা চা ধুই লওঁ, একদম ঘাম গোন্ধাই গৈছোঁ। ত' এতিয়া গা চা অলপ ধুই লওঁ, ধুই কিনে তাৰপিছত আকৌ ভাত চাত খাই কিনে আকৌ কাম কৰিব লাগিব। তো আজি মানে এনেকুৱা গা চা, এনেকুৱা ৰাতি টোপনি আহিব নহয়, এনেকুৱা গা চা বিষাই গৈছে একদম। তো গাইছ অলপমান বডি চেক কৰিব পাৰি কাৰণে বডি যদি আছে নে নাই মোৰ তো অলপ গা চা ধুই আহোঁ এতিয়া। প্লিজ দুপৰীয়া ভাতখিনিতো খাই ল'ব, সেইখিনি নেদেখালোঁ আৰু বহুত একদম গা চা পূৰা বিষ হৈ গৈছে আৰু কাম চাম বহুত কৰিলোঁ নহয়, যে এইবিলাক গোটেই বহালোঁ, মাটি চাটি দিলোঁ, চব মানে গা চা অৱস্থা বেয়া। আৰু সিফালে সেইখিনি ইটাখিনি চাফা কৰিলোঁ, মাটি দিলোঁ, তাৰপিছত আকৌ মাটিখিনি বহালোঁ আজি কাৰণে। আৰু দুপৰীয়া হ'লেই আৰু তাৰপিছত আৰু অলপ পিছত আৰু অলপ অ' মা পইচা দিবানে নাই, মোক পইচা দিবানে নাই? তো আজি হাজিৰা দিব মোক 300 টকা এটা পাবাই লাগিব, মই নহ'লে নহ'ব, অন্যে হ'ব, পাবাই লাগিব। কষ্ট কৰিছোঁ যিহেতু, একদম গাৰ বিষ উঠি গৈছে। মোবাইল দাঙিব বল নাই গাইছ, মোক ক'লোঁ কি মিছা কওঁ বুলি ভাবিব পাৰে, কিন্তু সঁচা কৈছোঁ, একদম মোবাইলটোৱে দাঙিব বল নাই। এনেকুৱা মানে আজি চিপৰাংকৈ এইগিলা আৰু উঠাব লগা হৈছে নহয়, এই জ্বলাও ফুটি গৈছে। আৰু গাইছ সেইফালে সেইখিনি কৰিলোঁ। আৰু এই ইয়াতে দেখিছেনে ধুনীয়া, ৰ'ব মই বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব। গাইছ দেখিছে বঢ়িয়াকৈ এনেকৈ মই সেইখিনি আদাখিনি মই ৰুইছিলোঁ, এইখিনি আকৌ মায়ে এনেকৈ অলপ হেৰি কৰি কিনে মাটিটো চব কৰি কিনে তাতে এনেকৈ হালধি ৰুই দিছে ধুনীয়াকৈ। তো এইখিনিও হ'লে আৰু এইখিনিও কেইদিনৰ পিছত ধুনীয়াকৈ গজা মেলি ফুলিব ধুনীয়াকৈ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰিম। আৰু দুপৰীয়া গধূলি চাহ তাহ দিব আৰু কামলা হিচাপে। চ' চাহ তাহ খাম আৰু সেয়ে আছিল আজিৰ দিনটো, 1 ডে কামলা চেলেঞ্জটো। আপোনালোকক এইটোৱে ক'ম যে আপোনালোকৰ ঘৰত যে কামলা কৰিব অহা মানুহটোক অলপ ৰেচপেক্ট কৰিব। সেই 400ৰ বিনিময়ত আপোনালোকে গোটেই কাম বা গোটেই চাপি নিদিব, যিখিনিয়ে তাৰ হয় বা যিখিনি পাৰে সেইখিনিহে আপোনালোকে দিয়ক আৰু ৰেচপেক্ট কৰিব তেওঁক, সেইখিনি আশা কৰিম। ভাত চাত ভালকৈ পানী চানী ভালকৈ দিব, সেইখিনিয়ে আশা কৰিম। তো থেংক ইউ, লাভ ইউ অল, বাই বাই। আৰু কালি লগ পাম, অ'কে বাই বাই, লাভ ইউ অল।